গাইজ কি খবৰ আপোনালোকৰ নিউ ভ্লগ এটাৰ সৈতে আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ছবিৰ কম্পিটিশ্যন আছে। সৰু সৰু ল'ৰাবিলাক আমাৰ আছে ভিতৰত আছে ৰুমৰ ভিতৰত, সিহঁতৰ মাজত ছবিৰ কম্পিটিশ্যন পাতিম। কেনেকুৱা আপোনালোকে চাই থাকক। কোনে কি ফাৰ্ষ্ট আৰু ছেকেণ্ড প্ৰাইজ আছে, কোনে কি পায় আপোনালোকে চাই থাকক। ভিতৰত ৰাজু আছে, ৰাজুক দেখাই আছে, আপোনালোকে আহক চাই থাকক। তো গাইজ মই আহি গ'লোঁ। এই বাহিৰত বহুত ৰ'দ, সেইকাৰণে বাহিৰত পাতা নাই, ৰুমৰ ভিতৰতে পাতিছোঁ। এইটো এটা এইকেইটা আৰু চলি এইকেইটা এই চাৰিটা চলি। নামটো কৈ দিয়া একবাৰ। नमस्कार, मेरा नाम श्री प्रिंस महंता। नमस्कार, मेरा नाम विवेक महंता। मेरा नाम तन्मय बोलिए। नमस्कार, मेरा नाम श्री हीरक बोलिए। কোনি কি একপি, তই কি একপি बगली আৰু তই नाव আমাৰ লিলু बेंकिंडन হা बेंकिंडन আৰু प्रत्येक दृश्य প্ৰাকৃতিক দৃশ্য। দে তহঁতে আঁকা আৰম্ভ কৰ। 45 মিনিট টাইম আছে, টাইমটো দেখুৱাই দিছোঁ। আমাৰ টাইমটো কৈনো একবাৰ টাইমটো মোবাইলত টাইমটো দেখুৱাই দিছোঁ। 1:26 দে তহঁতে আঁকা আৰম্ভ কৰ। তো গাইজ আমি দেখুৱাই আছোঁ মাজে মাজে ইয়াতে কি আঁকে কি নাকে আপোনালোকক দেখুৱাই আছোঁ। আঁকা আৰম্ভ কৰিছে আৰু তহঁতে কিন্তু কালাৰ চালাৰ গোটেই কৰিব লাগিব দেই। যেনেকৈ আছে সেনেকৈ কালাৰ কৰিব লাগিব। আমাৰ জাজ আছে, জাজে আহি চাব, গম পাইছে নাই? আমাৰ জাজে নম্বৰ দিব। তো গাইজ আমাৰ জাজ আছে, জাজ বৰ্তমান অহা নাই, আহি আছে, আপোনালোকক দেখাম বাৰু। এইটো আমাৰ ৰাজকুমাৰ, এইটো লাকি, এইটো সৰু আৰু এবাৰ মই আছোঁ। আমি চাই আছোঁ কিবা চিটিং কৰিব পাৰে না, চিটিং বাতি কৰিব পাৰে না, সেইকাৰণে চাই আছোঁ। চবকে নিজৰ মতে আঁকিব দিছোঁ। ইহঁতে কৈ থাকে মই অমুক পাৰোঁ, মই বহুক পাৰোঁ। চাওঁ নহয় আজি কি পাৰে ইহঁতে কৰিবৰ কাৰণে, কি ছবি আঁকে আজি দেখা পাম। ইহঁতৰ ছবি কি আঁকে ই বাৰু এইখিনি হৈছে আৰু অলপমান আৰু ঠোঁটটো আঁকা হৈছে, বগলীৰ ঠোঁটটো, গলাৰ ঠোঁট আমাৰ লুলুৰো হৈছে। এই বাপা হাতখন গুচাই দিছোঁ তোৰ, চাওঁ। ইয়াৰ নাওখান, নাওখান খাব নাপোৱা নাও হৈছে দেখোন। অলপ ডাঙৰ কৰ। খাব পোৱা নাই নেকি নাওখান? গাইছ তোৰ আধা আধা হৈছে। শুনিলে নাই? দে আঁকা অলপ অলপ দেখুৱাই দিব ৰ'ব আপোনালোকক। ই দেখোন এইগিলা কি আঁকছি, কিবা দেখোন চুলি য'ত লগা দি আঁকা দিছি গোটেই দেখছি নাই? আমাৰ তাৰ হ'লেই লুলুৰ হ'লেই তাৰ, সি এতিয়া কালাৰ কৰিব। তাৰো সি মুচি আছে আঁকি আছে, মুচি আছে। ইয়াৰ বগলীটো ঠিকে আছে। জাজে হি ক'ব, আমাৰ জাজে হি ক'ব, আমিনো কি ক'ম আৰু। আমি আপোনালোকক জাজে যি সেই দিয়ে আৰু নম্বৰ দিয়ে 10ৰ ভিতৰত। গাইজ আজি নৰ্মেলি ভ্লগটো আমি নৰ্মেলি বনাইছোঁ, কালি গ'লে ভাল ভ্লগ আহিব। আজি ভ্লগটো এনেকৈ নৰ্মেলি বনালোঁ আৰু কালি আপোনালোকে ভ্লগটো চাই ভাল পাব। কালি এটা ভাবি থৈ দিছোঁ, গম পাইছেনে? এতিয়া ইয়াতে আঁকি আছে বাৰু, ইয়াৰ হৈছে মোটামুটি 50% হৈছে ইয়াৰ, বাকী ইহঁতৰো হৈছে দিয়ক, আঁকি আছে। সি মুখ মেলি চাই আছে, ব্লেক কামাণ্ডো আমাৰ। তো গাইজ মই তাৰ পৰা আহিলোঁ, সিহঁতৰ ছবি আঁকিছে। মই ঘৰত তাৰমানে প্ৰাইজটো নিবি আহিছোঁ। কি কি দিয়ে আপোনালোকে চাই থাকক। এইটো চাব পাৰা, ৰাজকুমাৰ আছে, প্ৰাইজটো নিবি আহিছোঁ। মই যাই কিনে সিহঁতৰ তাত যাই কিমান আঁকা আহিছে যাই কিনে দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক পুৰা ভিডিঅ'টো গাইজ, শ্বেয়াৰ লাইক কমেণ্ট কৰি দিবি গাইজ। তো গাইজ এতিয়া মই বস্তুটো লৈ আহিলোঁ, এইকেইটা আপোনালোকক দেখুৱাই আছোঁ। ৰাজকুমাৰক দেখুৱাই দিব দেখো। সেইটো হ'ল বহীটো আৰু কলমটো ফাৰ্ষ্ট প্ৰাইজ আৰু পেঞ্চিল ছেকেণ্ড। গাইজ এতিয়া আমি তাত যাওঁ, ৰাজুৰ ঘৰ এইটোৱে গাইজ, এইটোৱে তাৰ ঘৰ। ইয়াতে ছবি আঁকি আছে, তাতে যাই কিনে মই লগ পাইছোঁ গাইজ, চাই থাকক ভিডিঅ'টো। তো গাইজ
টাইমটো যাই আছে বাৰু আমাৰ দুটাৰ হ'লে আমাৰ লুলুৰ হ'ল আৰু এবাগে হীৰকৰ হ'ল এইটো চাওক ফাইনেল ৰিজাল্ট ফেনৰ বতাহ থাকে এইটো আমাৰ এই সি আঁকি আছে আৰু ই আঁকি আছে আৰু নাই বৰ্তমান দে তাড়াতাড়ি আক টাইম যাব আর কেইটা বাজছে চাও টাইমটো দেখুৱাই দিছোঁ একবাৰ আৰু এটা 50 এটা 50 বেছি টাইম নাই আর আৰু 10 মিনিট দে এত দূৰ হ'লি হৈছে আমাৰ যা আহি আছে বাৰু জাজক ফোন মাৰছোঁ যা আহিলে আপোনালোকক লগাল পাই আছোঁ তো গাইজ ইয়াৰো হ'ল বোলে চাৱান আমি বাৰু কোনখন কাৰ নকওঁ আমাৰ জাজে নম্বৰ দিব জাজে যি নম্বৰ দে এই গাইজ এই চাক চৰাইকেইটা গা ধুই আছে দেখছি না এই গাইজ আমি বাহিৰত পাতিব পাৰিলোঁ হয় কিন্তু এই সৰু ছোৱালীকেইটাক মায়াক দেউতাকে যাব নেদে না সেইকাৰণে মানে ৰুমৰ ভিতৰতে পাতিব লগা হৈছে আৰু বাহিৰত বহুত গৰমতনো ক'ত নিব সিহঁতক সেইকাৰণে ইয়াতে বাজি দিছোঁ বাকী কেইটাৰ হৈছে তো ইয়াৰ হ'ল তাৰ হ'ল ইয়াৰো হ'ল বাকী ইয়াৰে হোৱা নাই ই কৰি আছে বৰ্তমান আমাৰ জাজক ফোন কৰিছোঁ আহি আছে ই তো গাইজ এখনো ফাইনেলি হ'ল চবৰে আঁকা হ'ল এতিয়া আপোনালোকক টাইমটো দেখুৱাই দিওঁ চাওঁ টাইমটো দেখুৱাই দিওঁ একবাৰ আমি টাইম দিছিলোঁ না এইটো টাইম 2:11 চবৰে আঁকা হ'ল এতিয়া আমাৰ জাজ আছি বাৰু আহি গৈছে জাজক এতিয়া অলপ তাক ভালকৈ বহি কোনোখন কাৰ ছবি আমিতো কোৱা নাই জাজক সোধো গম পাই নেকি তো গাইজ আমাৰ জাজ আহি পাইছে বৰ্তমান জাজক সোধো কিবা জাজ ছাৰ তাকো আপুনি কিবা গম পায় নেকি ইয়াৰে বিষয়ে কোনটো কোনি আঁকছি গম পায় নেকি হা বাকী কেইখনতো গম নাপায় ন গম নাপায় না আমাৰ এই ছোৱালীকেইটা আছে বাৰু ইয়াতে চেদি আছে আপুনি নম্বৰটো দিব লাগে গম পাইছে না মানে কোনখন কি আমাৰ 10ৰ ভিতৰত নম্বৰটো দিলি হ'ল আপুনি অঁ 12 কেনেকৈ পাব আপুনি 10ৰ ভিতৰত দিলি হ'ল আমাৰ পুৰস্কাৰ আছে বাৰু পুৰস্কাৰটো দি দিম ফাৰ্ষ্ট আৰু ছেকেণ্ড আছে চলি বেছি নাই না সেইকাৰণে বেছি হেৰি কৰা নাই আৰু আপুনি নম্বৰটো দি লওক তাৰপিছত আমি দেখুৱাই আছোঁ তো গাইজ জাজৰ মানে আমাৰ ছাৰৰ নম্বৰ দি আহিছে বৰ্তমান কোনটোত কিমান দিছে আপুনি কৈ দিয়ক কোনটোত কিমান দিছে 9.5 অঁ আঠ অঁ 8.5 9 কিহৰ কাৰণে দিলাক মানে আপুনি কওকচোন তাৰমানে ভাল বেছি অঁ ৰংটো বেছি হৈছে ইয়াতে এইটোত ৰংটো দিলে জানা নাই বাকী ঠিকে আছে কথা অঁ আৰু এখনো বেছি কিন্তু ৰং দিবা নাই এখন ঠিকে আছে এটা সেইখন পাৰফেক্ট হৈছে নেকি পাৰফেক্ট আছে আৰু ফাৰ্ষ্ট তেতিয়াহ'লে কৈ দিয়ক কোনখন আঁকিছিল কৈ দিয়ক আপোনাক কৈ দিয়ক এইটো আঁকিছিল আমাৰ আগবাঢ়ি আহা এই প্ৰিন্স মহন্ত এইটো লৈ লোৱা তোমাৰ ছবিখন তুমি লৈ লোৱা বাকী আমাৰ বগলীটো আঁকিছিল হীৰক মহন্ত লৈ লোৱা বাকী আমাৰ এইটো নাওখন আঁকিছিল আমাৰ কি নাম তোমাৰ কি আছিলে নামটো তন্ময় মহন্ত বাকী আমাৰ লুলু আঁকিছিল এইটো লুলু ভাল তো গাইজ আপোনালোকে গম পালাগে কোনখন আঁকিছিল তো আমি পুৰস্কাৰৰ ব্যৱস্থাটো কৰোঁ তো গাইজ আমি কৈছিলোঁ প্ৰাইজটোৰ কথা প্ৰাইজটো আনিলোঁ আমাৰ ফাৰ্ষ্ট ছেকেণ্ড আছিল কিন্তু আমি থাৰ্ডটো সেই কৰি দিলোঁ এড কৰি দিলোঁ আৰু ফাৰ্ষ্ট আছিল হীৰকা আমাৰ ছেকেণ্ডটো আছিল প্ৰিন্সা আমাৰ থাৰ্ডটো আছিল তন্ময় হিন্দী আমাৰ আছিল এইটো প্ৰাইজ নদিলোঁ তিনিটাই পালা তোৰ কেনে লাগছি ভাল লাগছি না অঁ আজি আমাৰ খেলাৰ ব্লগটো এইখিনিয়ে আছিল কেনেকুৱা লাগে ক'ব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো কৰি দিব নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈ বাই বাই জয় অসম জয় জুবিন দা